ই দেখিছ মনে মনে শুই আছে চালা হা ৰাতি ৰাতি দেৰিকে শুব ৰাতিপুৱা 12টা বজাত উঠিব হা কাম বন না চালা লোকৰ ল'ৰা ছোৱালীক চাকৰি তাকৰি পাই সি চালা এনেই বহি থাকে ইয়াক আজি মই আজি ইয়াক শুনিছ তই না হা এই বাবু বাবু কি হ'ল ককা তই চালা শুই থাকিবি হা 12 বজাত উঠিবি চালা লোকৰ ল'ৰা ছোৱালী চাকৰি পাল তই চালা এনেই বহি থাকিবি হা তোক আজি মই আচাই আনোগৈ আজি মই আজি মোক মাৰিব ককাই মই আজি পলাব লাগিব নহ'লে মই আজি চেছ কৰিব নহ'লে মাৰি ঘৰৰ পৰা চালা খেদি দিলে মোক লৱালে চাকৰি তাকৰি নাপাওঁ মই মোক কি এখন কপাল মাক চকলা এখন দেখোন ওৱান চেপ আজি মালকে খাই দিম আজি যাওঁৱে হাতত পইচা নহ'লেও মালকে খাই যাব লাগিব আজি চালা পুৰা নিচা হৈ গ'ল মোৰে যি পালো আজি নোৱাৰিছো আজি কোনে থব লাগিব মোৰ ঘৰলৈ আজিহে আজি মাক চকলা তই কি কৰি আছ ৰমেনে নাই খনিকাটো মাল অলপ খাই আছিলো আজি মানে কিয় খাই আছিলি তই মাল হা চাকৰি তাতে এপ্লাই কৰিছিলো চাকৰিটো নাপালো সেই দুখতে মাল খাই আছো আৰু তই খাবি নেকি বহি তই পিছে কিহৰ দুখত মাল খাব আহিলি আজি নকবি আৰু মোৰ একেই কণ্ডিশ্যন হৈ আছে ঘৰত মোক দেউতা আজি খেদিলে মোক আজি গম পাইছে নে নাই যি হৈছে চাকৰি তাকৰি নোপোৱা বোলে এনে বেকাৰ থাকো বোলে সেইকাৰণে মোক খেদিলে আজি মালকে খাই দিব আজি হ'ব দে পিছে দেখা মাল এই পিছে তই কথা এটা গম পাই নাপায় জুন মাহত বোলে চাকৰি এপ্লাই হ'ব বোলে নতুনকে কি ক কি বস্তু আছে তাত খালি 21,000 প্লাছ পোষ্ট আছে খালি চব নিউ পুলিচ হ'ব আৰু কামাণ্ডো আছে নিউ আছে বহুত আছে হয় নেকি এপ্লাই কৰ যদি আজি মোৰ লগত ওলাবি সন্ধিয়া তই আকৌ কি চিন্তা কৰিলি আকৌ নাই মই ভাবিছোঁ চাকৰিটো এপ্লাই কৰিমেই এতিয়াতো কোনো ট্ৰেইনিং নাই ট্ৰেইনিং কেনেকৈ কৰিম তাকে ভাবি আছোঁ আৰে সেইটোতো ভাবিবলৈ কথা নেকি বাৰু মই আছোঁ নহয় প্ৰেক্টিচ কৰোঁগৈ আজি ব'ল নহ'লে ফিল্ডখনতো আহি পালোঁ এতিয়াচোন কোনো মানুহ নাই মানুহ লাগে নেকি মনে মনে প্ৰেক্টিচ কৰিব লাগিব গম পাইছনে নাই তেতিয়াহে চাকৰি পাম নহ'লে নাপাম চাকৰি আমি বুজি পালি এতিয়া তই সেইফালে দৌৰ মই এফালে দৌৰোঁ ঠিক আছে